গৈ আছোঁ এতিয়া ডক্টৰ বেজবৰুৱা চাবলৈ। লগত আছে মা আৰু বিনি। খোজকাঢ়ি যাবগৈ লাগিব। ডক্টৰ বেজবৰুৱা ওপৰত উঠি আহিলোঁ, কাৰণ মই যিহেতু লিফ্টত আহিব লগা হ'ল। বিনিহঁত তলৰ পৰা আহি আছে আৰু কিন্তু যে খোজকাঢ়ি আহিব নেকি, মই লিফ্টত আহি গ'লো আগত। আৰু আমি আহি পালোহি ভিতৰ চোৰা IMP কি IMP ইম্পেৰিয়েল পাৰিজাত। আৰু ৰবিদাৰ ব্লেক এণ্ড হোৱাইট আহিব। কেতিয়া আহিব? 24 ফেব্ৰুৱাৰী। মানুহজনক বহুত ভাল পাওঁ আৰু চিনেমাখন ভাল হ'ব চাগে। स्मार्ट लोगों की जीवन होता है वापस से क्यों वाले मेहमान से पहले LIC पूरा फोटो था बेस्ट। पापा मैं टीचर की अच्छी एक्टिंग कर सकता हूँ। ইণ্টাৰভেল হৈ গ'ল আৰু মজা লাগিছে। এতিয়ালৈকে মানে বিশেষ কাহিনীটো লোৱা নাই, তামাম টুইষ্ট আছে কাহিনীটো। মজা লাগিছে মানে বহুত দিনৰ মূৰত হলত চিনেমা চাইছোঁ। বঢ়িয়া মানে ফিলিং। আৰু কেনেকুৱা লাগিছে কোৱা? কেনেকুৱা? বহুত বেছি ভাল লাগিছে, এক্সাইটেড হৈ আছো কি হ'ব শেষত, কি হ'ব। মজা লাগিছে। ইণ্টাৰভেলটো কিয় দিলেহে লাগিছে। ট্ৰাষ্টি আৰু ডক্টৰ বেজবৰুৱা মোৰ বিশিষ্ট বন্ধু। सब मिस्टर द्वारा মজা লাগিলে দেই। আৰু ইয়াৰ পিছৰ শ্ব'টোৰ কাৰণে মানুহ চাব। আৰু সঁচাকৈ বহুত বেছি ভাল লাগিলে, মানে কি ক'ম, এক মুহূৰ্তৰ কাৰণে মানে মনটো ঘূৰাব পৰা নাছিলোঁ। মানে পূৰা বিৰাট ফাৰ্ষ্ট কৈছোঁ নহয়, বহুত বেছি ভাল লাগিছে। আহি পালোঁ চিনেমা চাই। এটা সময় আছিলে, এনেকুৱা আছিলে যে মই প্ৰত্যেকখন অসমীয়া চিনেমা চাইছিলোঁ, কিন্তু লাহে লাহে মানে ইমান ধুনীয়া কিছুমান অসমীয়া চিনেমা দৰ্শকৰ মানে মোক নেদেখি উভতি যাবলগীয়া হ'ল। দুখতে আজিকালি নোচোৱা হৈ গ'লোঁ। আৰু আজি বহুত দিনৰ মূৰত আকৌ এখন অসমীয়া চিনেমা চাবলৈ গ'লোঁ। ভালেই লাগিলে, কিন্তু সেই আগতে যিটো ফিল আছিলে মানে একদম তলত বিশেষকৈ মই বেলকনি নাচাওঁ, মই তলতে চাওঁ। তলত চাই পেলাই বেছি ভাল লাগে। আৰু সেই ফিলটো মানে এতিয়া বহুত আধুনিক হ'ল, মানে বহুত চাউণ্ড কোৱালিটি ভাল হ'ল, স্ক্ৰীন ভাল হ'ল বা চেয়াৰবিলাক ভাল হ'ল, কিন্তু তথাপিও সেই ফিলটো মানে পোৱা নাই। সেই ফিলটো বেছি ভাল লাগিছিলে, যিটো মানে বাহিৰত লাইন পাতি পেলাই মানে সোমাব লাগে, সেই ফিলটো নাই। বহুত আধুনিক। আৰু নিপন গোস্বামী ডাঙৰীয়াক বহুত মিছ কৰিছে। তেওঁ থকা হ'লে চাগে বহুত ভাল লাগিলে। তেওঁ সঁচাকৈ বহুত ভাল চিনেমা, বহুত ভাল লাগিছিলে। বিৰাট ফাষ্ট মানে দেই। আৰু একদম সম্পূৰ্ণৰূপে আপুনি মানে এনেকুৱা নালাগে যে পইচাকেইটা এনেই গ'ল, তেনেকুৱা নহয়। মানে হয়তো কোনেও নিগেটিভ কমেণ্ট নিদিবই চাগে। 5-10% মানুহ এতিয়াও থাকে যি মানে ক'তো ভাল নেদেখে, গতিকে সেয়া মানুহে দিব পাৰে। গানকেইটা ভাল লাগিছে। মই মানে পুৰণাখনৰ গানকেইটাও ভালেই লাগে, মই শুনিয়ে থাকোঁ। আৰু নতুনখনৰো সম্পূৰ্ণ মানে সোৱাদটো বেলেগ। আগৰ পৰাই মই শুনি আছোঁ বাৰু, তথাপিও কওঁ আৰু আজি ভাল লাগিছে গানকেইটা। জুবিন গাৰ্গৰ এক্টিং কি ক'ম, জুবিন দাৰ এক্টিং ঠিক আছে। মানে বহুতে আলোচনা কৰি থকা শুনিছোঁ যে মানে আগতকৈ উন্নত হৈছে বুলি ক'ব পাৰি। বহুতে কৈ আছে, মানে মই অথনি শুনি আছোঁ আৰু আলোচনা কৰি আছে যে জুবিন দাৰ এক্টিংটোত মানে ৰবি শৰ্মা বা বেলেগ আন কাৰোবাক দিয়া হ'লে বেছি ভাল লাগিলেহেঁতেন। কিন্তু কথাটো হ'ল কি, জুবিন দাৰ চৰিত্ৰটো মানে সম্পূৰ্ণ জুবিন দাৰ লগত মিলি গৈছে কেৰেক্টাৰটো, গতিকে মানে ভাল লাগিছে, মোৰ ভাল লাগিছে কিন্তু ব্যক্তিগতভাৱে। সেয়া আৰু চিনেমাখনৰ অনুভৱ। গতিকে আশা কৰোঁ যথেষ্ট দৰ্শকৰ মানে সমাদৰ পাইছে। প্ৰত্যেকখন অসমীয়া ছবিয়ে পাওক, প্ৰত্যেকখন অসমীয়া ছবি নিৰ্মাতাই অনুভৱ কৰক যে চিনেমাবিলাক এনেকুৱা বনাব লাগে। সঁচা কথা ক'বলৈ গ'লে কিছুমান মানে নিজা প্ৰচেষ্টাত প্ৰচাৰ কৰি পেলাই সফল হৈ থাকে, কিন্তু ছবিবিলাকৰ মানদণ্ড বহুত তলৰ হয়। গতিকে ছবি হ'ব লাগিলে এনেকুৱা হ'ব লাগে। আৰু বিনি আহি পেলাই মোক অকণমান ছাপোৰ্ট কৰিছে, কি কয় কোৱা, কোম্পানী দিছো। কোম্পানী দিছে। কেনেকুৱা লাগিলে কোৱা? একদম বেষ্ট
চিনেমা এখন চালো, মজা চিনেমা চালো। আপোনালোকে যিসকলে চোৱা নাই চাব, তাকে মই কৈছো এইটো কথা চাবয়ে চাব। মানে এইখন চিনেমা যদি নাচাই নহয়, অসমীয়া চিনেমা এখন মিছ কৰিব, ভাল চিনেমা এখন। আৰু মোৰ এখন নিপন দা আৰু অকমান চৰিত্ৰটো লাগিছিলে লাগিছিলে। বেছি বেছি মানে খুব কম বেছি 5 মিনিট মানহে ওলাল নেকি। মানে 2 ঘণ্টাৰ চিনেমাখনত তেওঁ তেওঁক অকল আৰু 5 অকমান মিনিট চাবলৈ হেঁপাহ আছিলে এতিয়া নকওঁ আপোনালোকক, যিসকলে নাই চোৱা মানে টুইষ্টটো নাপাব এতিয়া যদি গোটেইখিনি কৈ নাই দিওঁ। মই কাহিনী কোৱা নাই, কাহিনী নকওঁ, কাহিনী ক'লেহে কাহিনীটো ক'লে মানে এক্টিং সকলোৰে ভাল হৈছে দেই, এক্টিং মানে ধুনীয়া এক্টিং হৈছে। আৰু চিনেমাখন চাব, আপোনালোকে ভাল পাব চিনেমাখন।